Hey guys, good morning. আৰু একদম লো বাজেটৰ পাপি লৈ আহিছো আৰু ভিডিওটো স্কিপ নকৰিব একদম সম্পূৰ্ণ চাই থাকিব যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি আৰু চেনেল নতুন গাইছে যদি সাবস্ক্ৰাইব কৰি দিব একদম লো বাজেটৰ লৈ আহিছো ধুনীয়া কোৱালিটি লৈ আহিছো ভিডিওটো কন্টিনিউ চাই থাকিব বুলি আশা কৰিলো হেল্ল' বন্ধুসকল আৰু আজি চাই লওক কিমান ধুনীয়া আপোনালোকৰ বাবে একদম পাপি বহুত ধুনীয়া কিউট পাপি লৈ আহিলো আৰু পিওৰ নগা ব্ৰিডৰ গাৰ্ড ডগ লৈ আহিছো আৰু এটা নগা আৰু স্পেচিয়েল ক্ৰছ ব্ৰিড আৰু লৈ আহিছো আৰু দুটা মেল হয় আৰু বহুত ধুনীয়া চাই লওক আৰু ডিফাৰেন্স চাই লওক একদম দুইটা চাই লওক একদম দুইটা একে চাই লওক অলপ ডিজাইনটো দেখিলে একে খালি অলপ মানে ফ্ৰেছটো অলপ বেলেগ চাই লওক মুখৰ ফ্ৰেছটো চাই লওক বহুত বেলেগ আৰু আপোনাৰ লাগে যদি স্ক্ৰীনত থকা নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে বন্ধুসকল চাই লওক কিমান ধুনীয়া পোৱালি যদি লাগে যদি আৰু লগালগ কণ্টেক্ট কৰক আৰু মোক ফোন নাম্বাৰ দি থোৱা আছে স্ক্ৰীনত আৰু হোৱাটছআপ নাম্বাৰ হয় এইটো আৰু ডাইৰেক্ট আপোনালোক কল কৰোঁ বুলি ভাবিলে সেইটো নাম্বাৰতে কল কৰিব পাৰে চাই লওক আৰু এইটো পিওৰ নগা ব্ৰিডৰ তোমাৰ গাৰ্ড ডগৰ পোৱালি বহুতে বিচাৰি আছিলে গাৰ্ড ডগৰ পোৱালি হ'ব নেকি গাৰ্ড ডগৰ পোৱালি মেলত লৈ আহিছোঁ আপোনালোকে বন্ধুসকল চাই লওক কিমান ধুনীয়া চাই লওক পাপিটো আৰু এইটো গাৰ্ড ডগৰ হয় আৰু এইটো তোমাক নগা আৰু স্পেচিয়েল ক্ৰছ ব্ৰিড লাগে যদি ল'ব পাৰিব একদম কম বাজেটত দি দিম মাত্ৰ মই দিম তোমাৰ 3000 টকা ঠিক আছে 3000 টকা দুইটা এটা ক্ৰছ ব্ৰিড আৰু পিওৰ নগা ব্ৰিডৰ গাৰ্ড ডগ ঠিক আছে একদম মাত্ৰ 3000 টকা দিম যদি লাগে যদি কণ্টেক্ট নাম্বাৰ দি থোৱা আছে ল'ব পাৰে আৰু কোনো এখন পেট শ্বপৰ ইমান কম বাজেটত নিদিয়ে আৰু মেলত দিম ঠিক আছে বন্ধুসকল একদম ধুনীয়া পোৱালি চাই লওক গুলুমুলু বাচ্চা চাই লওক আৰু ইয়াৰ বছৰ হৈছে তোমাৰ 2 মাহ চাই লওক ইমান ধুনীয়া পোৱালি যদি লাগে যদি লগালগ কণ্টেক্ট কৰক নাম্বাৰ দি থোৱা আছে কণ্টেক্ট কৰিব পাৰে ইয়াৰ লুকটো চাই লওক লুকটো কিমান ধুনীয়া চাই লওক লুকটো চাই লওক যদি লাগে যদি লগালগ কণ্টেক্ট কৰক আৰু এটা পাপি আছে ব্লেকত যদি আপোনালোকক লাগে যদি ব্লেকতো দেখাই দিছোঁ বন্ধুসকল আৰু এতিয়া ৰেডি ষ্টকত আছে কোনো বুকিং নাই যদি আপোনালোকে বুকিং কৰোঁ বুলি ভাবিছে যদি বুকিং কৰিব পাৰে আৰু মোৰ লোকেশ্যনটো হৈছে শিৱসাগৰ জাজিয়ামগুৰি আৰু যদি আপোনালোকৰ ডেলিভাৰী যদি দিবলগীয়া হয় ডেলিভাৰী খালি খৰচটো এক্সট্ৰা হ'ব আৰু মই প্ৰাইচটো কৰিলোঁ 3000 টকা মানে ডেলিভাৰী খৰচ যদি ডেলিভাৰী যদি দিবলগীয়া হয় ডেলিভাৰী খৰচটো এক্সট্ৰা আৰু কণ্টেক্ট নাম্বাৰ দি আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কিমান ধুনীয়া পোৱালি চাই লওক যোনটো লাগে সেইটো আপোনালোকে পাই যাব নগা ব্ৰিডটো লাগে যদি গাৰ্ড ডগৰ কাৰণে আৰু যদি স্পেচিয়েল যদি নগা ক্ৰছ যদি লাগে যদি আপোনালোকে সেইটো পাই যাব মাত্ৰ দুইটা একেটা ৰেটেই দি দিছোঁ মাত্ৰ 3000 টকা ঠিক আছে বন্ধুসকল ডেলিভাৰী খৰচ এক্সট্ৰা আৰু বলক সিটো পাপি দেখুৱাই দিছোঁ বন্ধুসকল এইটো চাই লওক এইটো পিয়ৰ গাৰ্ড ডগ আৰু এটা লৈ আহিলোঁ এইটো গাৰ্ড ডগেই হয় চাই লওক মুখৰ ফেচটো চাই লওক মুখৰ ফেচটো দেখিলে গম পাব এইটো পিয়ৰ গাৰ্ড ডগ হয় আৰু গাৰ্ড ডগৰ যদি পিয়ৰ নগা ব্ৰিডৰ গাৰ্ড ডগৰ লাগে যদি আপোনালোকে ল'ব পাৰে বহুত ধুনীয়া পাপি চাই লওক ইমান ধুনীয়া চাই লওক ইয়াৰ একদম নেগুডাল একদম তোমাৰ লেবেটৰ নিচিনা একদম মস্ত শকত আৰু লাগে যদি আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই আপোনাক কৈ দিছোঁ আৰু মোৰ লোকেশ্যনটো হৈছে শিৱসাগৰ জাজিয়ামগুৰি যদি আপোনালোকৰ যদি ডেলিভাৰী দিবলৈ হয় যদি এক্সট্ৰা খৰচ ভৰিব সেইভাগে মাত্ৰ 3000 টকাত মই এৰি দিম আৰু চাই লওক ইয়াত ডিছকাউণ্ট নাহিব খালি ডিছকাউণ্টত একো হেৰি নহ'ব খালি 3000 টকা প্ৰাইচ 3000 টকাত এৰি দিম যদি ঘৰলৈ আহিলে কিবা এটা চাই দিব পাৰিম আৰু 100-200 মান চাই দিব পাৰিম খালি যদি আপোনাৰ দিবলগীয়া হ'লে মানে ডাইৰেক্ট কৈ দিছোঁ 3000 টকা ভৰিব আৰু ডেলিভাৰী খৰচটো এক্সট্ৰাকৈ ভৰিব ঠিক আছে আৰু চাই লওক ইমান ধুনীয়া পাপি আৰু এনেকুৱা পাপি লাগে যদি আপোনালোকে একদম ইমান কম বাজেটত ক'তো নাপাব কোনো এখন পেট শ্বপত নাপাব মই ডাইৰেক্ট কৰিছোঁ আৰু সেইটো পাপি লাগে যদি পাই যাব একদম কালাৰটো খালি জাৰ্মান চাফাৰ নিচিনা কালাৰটো জাৰ্মান চাফাৰ নহয় বাৰু আৰু নগা হেৰি হয় নগা ডগ হয় আৰু গাৰ্ড ডগৰ পোৱালি হয় লাগে যদি একদম আপোনালোকে কণ্টেক্ট কৰক একদম মই লো বাজেট দি আছোঁ আৰু আহক নিজৰ ঘৰলৈ আহি পিনি লৈ যাব পাৰে আপোনালোকে আৰু যদি অকণমান দিবলগীয়া হ'লে ডেলিভাৰী খৰচটো এক্সট্ৰা আপোনালোকে পৰি যাব আৰু আজিৰ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ নতুনকৈ যদি আপোনালোকে চেনেলটোলৈ আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই লওক কিমান ধুনীয়া পাপি সেনেকুৱা নাপাব কম বাজেটত লাগে যদি আপোনালোকে কণ্টেক্ট কৰিব পাৰে থেংক ইউ আৰু নেক্সট ভিডিঅ' আপোনালোকক লগ পাই আছোঁ